হয়তো ইট ৰিকুৱাৰ্ছ ছাচ ডেপ্থ অফ অপাৰেশ্যন এইটোত দৰকাৰ হয় তেনেকুৱা গভীৰ দমনৰ বা তেনেকুৱা গভীৰ অত্যাচাৰৰ দৰকাৰ হয় টু ক্ৰিয়েট ছাচ হাইটছ অফ কেৰেক্টাৰ তেনেকুৱা ধৰণৰ উচ্চ ভৰা বা উচ্চতাৰ চৰিত্ৰৰ মানুহ জন্ম দিবলৈ হয়তো তেনেকুৱা অত্যাচাৰৰ দৰকাৰ হয় মাই কাণ্ট্ৰি ইজ ৰিচ ইন মিনাৰেলছ এণ্ড জেমছ ডেট লাই বিনিথ ইটছ চইল মোৰ দেশখন ধনী কিহত ধনী মিনাৰেলছত আৰু জেম ষ্টোন বা মিনাৰেলছ সেইবিলাকত মোৰ দেশখন চহকী বাট আই হেভ অলৱেজ ন'ন ডেট ইটছ গ্ৰেটেষ্ট ৱেল্থ ইটছ পিপল কিন্তু মই সদায় জানি আহিছোঁ যে ইয়াৰ আটাইতকৈ ডাঙৰ যোনটো ৱেল্থ হৈছে সেয়া হৈছে ইয়াৰ মানুহখিনি ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিয়ৰেষ্ট ডায়মণ্ড যোনসকল বহুত চাফা আৰু বহুত সত্য দেন দ্য পিয়ৰেষ্ট ডায়মণ্ড একেবাৰে পিয়ৰ ডায়মণ্ডতকৈও ইয়াৰ মানুহখিনি চাফা আৰু সত্য ইট ইজ ক্লিয়াৰ ইট ইজ ফ্ৰম দিছ কমৰেডছ ইন দ্য ষ্ট্ৰাগল ডেট আই লাৰ্ণ দ্য মিনিং অফ কাৰেজ আৰু এই সতীৰ্থসকলৰ সৈতেই মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলোঁ যেতিয়া মই সংগ্ৰাম কৰি আছিলোঁ তেতিয়াই মই কাৰেজ বা সাহসৰ বিষয়ে বুজি পালোঁ টাইম এণ্ড আগেইন মানে টাইম টু টাইম বাৰে বাৰে আই হেভ চিন মেন এণ্ড ৱমেন মই দেখিছোঁ মানুহ আৰু মহিলা পুৰুষ আৰু মহিলা ৰিস্ক এণ্ড গিভ দেয়াৰ লাইফছ তেওঁলোকে ৰিস্ক লৈছে তেওঁলোকে আৰু নিজৰ জীৱনো দিছে ফৰ এন আইডিয়া কিবা এটা আইডিয়া ভাবি বা কিবা এটা কাম কৰিবলৈ চেষ্টা কৰি তেওঁলোকে বাৰে বাৰে মই দেখিছোঁ মতা মানুহ আৰু মাইকী মানুহক যোনসকলে নিজৰ জীৱনটো উৎসৰ্গা কৰিছে আই হেভ চিন মেন ষ্টেণ্ড আপ টু এটেক্স এণ্ড টৰ্চাৰ উইদাউট ব্ৰেকিং আই হেভ চিন মেন মই মানুহক দেখিছোঁ ষ্টেণ্ড আপ থিয় হৈ থকা টু এটেক্স এণ্ড টৰ্চাৰ উইদাউট ব্ৰেকিং মানে বহুত এটেক বহুত আৰু অত্যাচাৰ আৰু এটেক পায়ো মই মানুহক দেখিছোঁ যোনসকল সেই এটেক বা টৰ্চাৰৰ পিছতো তেওঁলোক ভাঙি যোৱা নাই তেওঁলোক থিয় হৈ আছে শ্বয়িং আ ষ্ট্ৰেংথ এণ্ড ৰেজিলিয়েঞ্চ ডেট ডিফাইজ দি ইমেজিনেশ্যন যিটোৱে দেখুৱাইছে ষ্ট্ৰেংথ শক্তি আৰু ৰেজিলিয়েঞ্চ সহনশীলতা ডেট ডিফাইজ ইমেজিনেশ্যন যিটোৱে মানে আমি কল্পনাও কৰিব নোৱাৰোঁ কল্পনাৰো বাহিৰত আই লাৰ্ণ ডেট কাৰেজ ৱাজ নট দি এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিম্প অভাৰ ইট মই শিকিলোঁ যে কাৰেজ সাহস ৱাজ নট দি এবচেঞ্চ অফ ফিয়াৰ কাৰেজ বা সাহস ভয়ৰ অনুপস্থিতিটোক নুবুজায় বাট দ্য ট্ৰিম্প অভাৰ ইট কিন্তু ইয়াৰ ওপৰত জয়কহে বুজায় দ্য ব্ৰেভ মেন ইজ নট হি সাহসী মানুহজন সেইজন নহয় যোনজনে হু ডাজ নট ফিল এফ্ৰেড যোনজনে ভয় অনুভৱ নকৰে তেওঁ সাহসী মানুহ নহয় বাট হি কিন্তু তেওঁহে হু কনকুৱায়াৰ্ছ ডেট ফিয়াৰ যোনে সেই ভয়টোক জয় কৰে চ' ইয়াতে কেইবাটাও এনেকুৱা ইম্পৰ্টেণ্ট লাইন আছে যোনবিলাকৰ অন্তৰ্নিহিত ভাৱটো তোমালোকক লিখিবলৈ দিব পাৰে তাৰ ভিতৰত এটা আমি এতিয়া ইয়াতে পালোঁ আই লাৰ্ণ ডেট কাৰেজ ৱাজ নট দি এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিম্প অভাৰ ইট এইটো হৈছে এটা লগতে দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেড বাট হি হু কনকুৱায়াৰ্ছ ডেট ফিয়াৰ এইবোৰ খুব ইম্পৰ্টেণ্ট পইণ্ট বা ইম্পৰ্টেণ্ট লাইন বুলি ক'ব পাৰা আৰু লগতে আমি ওপৰতো তেনেকুৱা দুটামান ইম্পৰ্টেণ্ট লাইন পাই আহিলোঁ মই সেইকেইটাও তোমালোকক দেখুৱাই দিওঁ এটা আমি পালোঁ perhaps it requires such depths of operation to create such heights of character এইটো এটা তেনেকুৱা ইম্পৰ্টেণ্ট লাইন যোনটো খুব গভীৰ এটা লাইন আৰু লগতে কিবা পাইছিলোঁ নেকি লেট মি চেক ওৱান্স আৰু ইয়াতে যোনসকল মানুহৰ নাম দিছে সেই কঠোৰ সময়খিনিত যোনসকল খুব গুণসম্পন্ন সাহসী মানুহ জন্ম হৈছিল সেই মানুহসকলৰ নামো লিখিবলৈ আহিব পাৰে গতিকে এইখিনিও তোমালোকে ভালকৈ চাই দেখিবা মানুহকেইজনৰ নামটো overturned replaced আৰু ইয়াতে এংলো বুৱাৰ ৱাৰৰ কথা আছে এংলো বুৱাৰ ৱাৰটো কি হয় বা কোনখন ৱাৰৰ পিছত এই চিষ্টেমটো আৰম্ভ হৈছিলে সেইটো তোমালোকে চাব পাৰা আৰু কোন দশকত আছিলে 20th century প্ৰথম দশকতে এইটো ঘটনা ঘটিছিলে যেতিয়া এপাৰ্টাইড চিষ্টেমটো আহিছিলে মানুহৰ মাজলৈ চ' এইখিনি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট এতিয়ালৈকে আমি যিমানখিনি পঢ়িলোঁ নেক্সট আমি আৰু এটা পেৰাগ্ৰাফ পঢ়িম তাৰপিছতে